হেল্ল' নমস্কাৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে ভালে আছে ওয়েলকাম বেক টু যাযাবৰী জীৱন যাত্ৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নতুন এটি যাত্ৰালৈ আজি শনিবাৰ আৰু তাৰিখ হৈছে 28 জানুৱাৰী 2023 চন বহুত বছৰৰ পিছত মই আজি অসমৰ গুৱাহাটীত থকা সময়খিনিত এখন অসমীয়া চিনেমা চাবলৈ সুযোগ পাম এয়া হ'ল STC কমপ্লেক্স পল্টন বজাৰ থকা গল্ড ডিজিটেল চিনেমা আৰু ইয়াতে আজি মই দুপৰীয়া 2 বজাৰ শ্বত অনুৰ নামৰ অসমীয়া চিনেমাখন চাম শুভম ক্ৰিয়েশ্যনৰ বেনাৰত ডক্টৰ গোপেন্দ্ৰ মোহন দাসৰ প্ৰযোজনাৰে অনুৰ আইছ অন দ্য ছানশ্বাইন নামৰ অসমীয়া চিনেমাখন মঞ্জুল বৰুৱাদেৱে পৰিচালনা কৰিছে আৰু অনুৰাধা শৰ্মা পূজাৰীৰ এটি চুটি গল্প ভাল পোৱাৰ সময়ৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই চিনেমাখন শুক্ৰবাৰ 27 জানুৱাৰী 2023 চনত অসমৰ চিনেমা হলত মুক্তি লাভ কৰিছে মানে কালি মুক্তি লাভ কৰিছে এই চিনেমাখনৰ পৰিচালনাৰ লগতে চিত্ৰনাট্যৰ সংলাপো মঞ্জুল বৰুৱাদেৱৰ তৰালী শৰ্মাবাৰ মিউজিক ডাইৰেকশ্যন চিনেমাটোগ্ৰাফী হ'ল সুমন দুৱৰাদেৱ অসমৰ সুযোগ্য সন্তান মুম্বাইত প্ৰতিষ্ঠিত অমৃত প্ৰীতমদাৰ সাউণ্ড ডিজাইন আৰু লগতে সাউণ্ড আৰু মিক্সিঙৰ দায়িত্বত আছে দেৱজিৎ চাংমাদা এই চিনেমাখনত বহু নামজ্বলা কলাকুশলে নিজৰ অৱদান দিছে এই চিনেমাখনৰ জৰিয়তে বলিউডৰ জনপ্ৰিয় অভিনেতা ৰজত কাপুৰদেৱে পোনপ্ৰথমবাৰৰ কাৰণে অসমীয়া চিনেমাত অভিনয় কৰিছে নমস্কাৰ মই ৰজত কাপুৰ অনুৰ চাবলৈ আহিব 27 জানুৱাৰী আপোনাৰ ওচৰৰ চিনেমা হলত ৰজত কাপুৰদেৱে অভিনয়ৰ লগতে এজন চিত্ৰনাট্যকাৰ আৰু পৰিচালক আৰু লগতে প্ৰযোজকো হয় ডাক্তৰ জাহানাৰা বেগম বলৰাম দাস উদয়ন দুৱৰা বিভূতিভূষণ নাৰায়ণ আৰু এই চিনেমাখনত এনেদৰে বহুতো নামজ্বলা কলাকুশলে নিজৰ অৱদান দিছে এইখন এখন চাবলগীয়া চিনেমা আশা কৰোঁ চিনেমাখন ভাল হ'ব এতিয়া সকলো পিনে পাঠানেই পাঠান পাঠান চিনেমাখন ভাল হৈছে আৰু আজি বেছিভাগ মানুহে পাঠান চাবলৈ আহিছে ময়ো চিন্তা কৰিলোঁ পাঠান অলপ দুদিন পিছত চাব পাৰিম কিন্তু আজিৰ অসমীয়া চিনেমাখন চাই লওঁ আশা কৰোঁ আপোনালোকে পাঠানৰ লগতে যাতে অসমীয়া চিনেমাবোৰো চায় কাৰণ আমি এনেকৈ অসমীয়া চিনেমাবোৰ চোৱাৰ লগতে অসমীয়া ইণ্ডাষ্ট্ৰীটোক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ প্ৰথমতে মই আচলতে চিন্তা কৰিছিলোঁ বেলতলাত এটা চিনেমা হল আছে মই নামটো এতিয়া মেট্ৰিক্স নে কিবা ভালকৈ মনত পৰা নাই তাত মই বুক মাই শ্ব' চাইছিলোঁ কিবা কাৰণত তাৰ মানে বস্তুখিনি বন্ধ হৈ গ'ল টিকেটটো বন্ধ হ'ল নেকি মুঠতে নাজানো ভালকৈ ক'বলৈ দিগদাৰ হ'ব তাৰপৰা মই চিন্তা কৰিলোঁ ক'ত যাওঁ বোলো তাৰপৰা ইয়াত পালোঁ যে পল্টন বজাৰত মানে শ্ব'টো আছে এটা শ্ব' আছিলে তেতিয়া লগালগ মই বুক কৰি মেলি এতিয়া চাব আহিছোঁ তেন্তে আশা কৰোঁ চিনেমাখন ভাল লাগিবগৈ আৰু সকলোৱে এনেদৰে চিনেমাখন চাবলৈ আহক য'তেই যেনেকৈ সুবিধা পায়গৈ চিনেমাখন চাওক আৰু আমি আশা কৰোঁ মই বাৰেপতি কোৱালৈকে অসমীয়া চিনেমাবোৰ আৰু ইণ্ডাষ্ট্ৰীটো যাতে আমি আগুৱাই লৈ যাব পাৰোঁ ডক্টৰ বেজবৰুৱা আহিব মই আশা কৰোঁ ডক্টৰ বেজবৰুৱা ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' নিশ্চয় চাম ইয়াৰ আগতে মই এই গুৱাহাটীৰ পল্টন বজাৰত থকা গল্ড ডিজিটেল চিনেমা হলত চিনেমা চাই পোৱা নাই আজি প্ৰথমবাৰৰ কাৰণে চাম 2 বজাৰ শ্ব' এতিয়া মই চিনেমাৰ টিকেটখন হাতত ল'লোঁ আৰু এতিয়া চিনেমাখন চাবলৈ যাওঁ আশা কৰোঁ আপোনালোকে য'ত যেনেকৈ সুবিধা পায় চিনেমাখন চাব আৰু অসমীয়া চিনেমাবোৰ এনেকৈ যাতে চাই থাকে আপোনালোকেতো হিন্দী চিনেমা সকলোৱে আমি চাওঁৱেই আৰু আশা কৰোঁ আমি এনেকৈ যাতে অসমীয়া চিনেমাবোৰ চাই থাকোঁ আজি এই চিনেমাখন চোৱাৰ পিছত মই মোৰ মন্তব্য দিম বাৰু বেলেগ এটা ভিডিঅ'ত আপোনালোক সকলোৱে যাতে ভালে ভালে থাকে তাৰেই কামনাৰে আকৌ অতি সোনকালে এটি নতুন যাত্ৰাত সহযাত্ৰী হৈ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাৰু